এবছৰ দুবছৰ কৰি বহু বছৰে পাৰ হ'ল আধা সজা ঘৰখন আজিও আধা হৈ ৰ'ল 16 ডিচেম্বৰত আহিম বুলি ক'লে তাই ৰৈ আছো সেই দিনটোলৈ বাট চাই নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা নয়ন নীলিম ডেমফুল নামেৰে খ্যাত জনপ্ৰিয় অভিনেতা নয়ন নীলিমক আমি সকলোৱে চিনি পাওঁ কিছুদিন আগতে নয়ন নীলিমৰ এখন ছবিয়ে মুক্তি লাভ কৰিছিল আৰু ছবিখনৰ নাম হৈছে বন্ধু ছবিখন মুক্তিৰ পাছৰ পৰাই চৰ্চাত আছিল জনপ্ৰিয় অভিনেতা নয়ন নীলিম প্ৰিয় বন্ধু বান্ধৱীসকল জানিব পৰা মতে অহা ডিচেম্বৰৰ 16 তাৰিখে নয়ন নীলিমৰ বিয়া কিন্তু সামাজিক মাধ্যমত এগৰাকী যুৱতীয়ে নয়ন নীলিমৰ বিৰুদ্ধে আনিছে অভিযোগ আৰু সেই অভিযোগটো কি আৰু কিয় তেওঁ অভিযোগ আনিছে আমি সেইগৰাকী যুৱতীৰ মুখেৰে শুনো আহক নমস্কাৰ আজি কেইটামান বিশেষ কথা লৈ এই ভিডিঅ'টো বনাব লৈছোঁ আজি কেইদিনমান ধৰি মোৰ মনত কিছুমান কথাই বৰকৈ আমনি কৰি আছে না মই ভালকৈ খাব পাৰিছোঁ না মই ভালকৈ শুব পাৰিছোঁ মোৰ এক্সামো চলি আছে এক্সামতো মই কোনো ধৰণৰ মন দিব পৰা নাই ভাবিলোঁ আপোনালোকৰ আগত মই কথাখিনি শ্বেয়াৰ কৰোঁ আজি কেইদিনমান আগতে ছ'চিয়েল মিডিয়াৰ যোগেদি এটা ভিডিঅ' ভাইৰেল হৈছিলে যে নয়ন নীলিমৰ মাতৃয়ে তেখেতৰ কাৰণে কইনা বিচাৰি থকা সেইটো শুনিয়ে মই আচলতে ভিডিঅ'টো বনালোঁ আজি প্ৰায় 1-1.5 বছৰ আগতে আচলতে 2 বছৰ পৰা হ'ল তেখেতক এটা মিউজিকেল ফিল্মৰ শ্বুটিঙত লগ পাইছিলোঁ তেখেতৰ লগত একেলগে কাম কৰিছিলোঁ আৰু তেখেতৰ যোনখন বন্ধু মুভি সেই মুভি প্ৰমোশ্যনতো মই তেখেতৰ লগতে আছিলোঁ আমাৰ মাজত আচলতে এটা ভাল বণ্ডিং হৈছিলে ভাবিছিলোঁ আমাৰ ৰিলেশ্যনটো আগুৱাই গ'ল হয় কিন্তু নহ'ল